Hey guys, welcome to back my YouTube channel. আজি টিচাৰ্ছ ডে। আজি আমাৰ ব্লাইণ্ড স্কুলত আমাৰ ব্লাইণ্ড স্কুলত টিচাৰ্ছ ডে সৰু সুৰাকৈ আয়োজন কৰা হৈছে। ইয়াত বিভিন্ন ধৰণৰ গান কবিতা প্ৰগ্ৰাম হ'ব। আপোনালোকক তাৰ ব্লগটো দেখাম বুলি ভাবিছোঁ। আপোনালোকে ব্লগটো গোটেইখিনি চাই থাকিব। গাইজ এতিয়া আমি গৈ আছোঁ, আমাক স্কুলত মাতিছে। কামাখ্যা নাযাওঁ কমত কিয় এই মই মোৰ ইউটিউব চেনেলত আছে কিবা কওঁ আমি এতিয়া ওলাইছোঁহি আৰু স্কুললৈ টিচাৰ ডে আজি পাৰ্টি আছে। আমি আপোনালোকক দেখাবলৈ লৈছোঁ, মানে দেখাম প্ৰগ্ৰাম। আজি গান হ'ব আৰু কবিতা আবৃত্তি কৰিব আৰু আপোনালোকক বিভিন্ন ধৰণৰ ইয়াত পাব অনুষ্ঠান। আপোনালোকে চাই থাকিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, তাকে মই কামনা কৰোঁ। থেংক ইউ। গাছ কলম 21টামান লৈছিলে, পাহৰি আহিছে। কলম পাহৰি থৈ গুচি গ'ল। এতিয়া কলম দিব আহিছোঁ। ইমান গৰম থাক ৰ'দ ইয়াৰ কাম কিয় কওঁ। হাই গাইজ, নমস্কাৰ। মোৰ নাম শ্ৰী কামেশ্বৰ বৰা আৰু আমি আজি স্বামী মোৰ বন্ধু হয় আৰু আমি দোকান আহিছোঁ। আমি আজি শিক্ষক দিৱসৰ কলম আছিলে, আমি পাহৰি গ'লোঁ। প্ৰায় 21টামান কলম আছিলে, আমি দোকানত লৈ পেলাই থৈ আহিলোঁ। আৰু এতিয়া আমি ৰিটাৰ্ণ গৈ আছোঁ কলম আনিবলৈ। আৰু ভিডিঅ'টো চাই থাকিব, আমাৰ শিক্ষক দিৱস আমি কেনেকৈ পাতিছোঁ। আৰু যদি কিবা ভুল হৈছে কিবা আমাক কমেণ্টত ক'ব। যদি কিবা ভুলকৈ পাতিছোঁ, কিবা যি আমাৰ কৰা ভুল হৈছে কিবা হৈছে, আৰু মোৰ বন্ধু স্বামীন তাৰো কিবা ভুল হ'ব পাৰে ব্লগটোত, তাৰো ভুলবোৰ শুধাই দিব, কমেণ্ট বক্সত ক'ব। আৰু এটা কথা গাইছ, মোৰ অসমীয়া মানে কথাটো একদম শুদ্ধ উচ্চাৰণ নহয়, তোমালোকে চব বেয়া চেয়া নাপাব। ভৱিষ্যতে ভালকৈ পাৰি তাকে আশীৰ্বাদ কৰিব। গাছ কলম ল'লোঁ, এতিয়া আমি গৈ আছোঁ স্কুললৈ। আকৌ আপোনালোকে কিন্তু গোটেইখিনি চাই থাকিব হা। গাছ মই স্কুল গৈ আছোঁ, স্কুল আহি পালোঁ। মিটিং আৰম্ভ হৈ মোক গালি দিব। গাইছ চাওঁ মিটিং চলি আছে। তাৰ পাছত 1996 চনত প্ৰথম স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল। ইয়াৰ পাছত 1900 চনত বেলৰ কলেজত ব্যক্তিসকলৰ কথাখিনি মনোযোগেৰে শুনিব লাগিব। কাৰণ শিক্ষক দিৱস মানে শিক্ষকক শ্ৰদ্ধা বুলি পেলাই আমি আনন্দৰে উৎসৱটো পালন কৰিলোঁ, সেইটোৱে নহয়। তাৰ উদ্দেশ্যটো হৈছে কি, আমাৰ মহান মনীষী বিশ্ববিখ্যাত দাৰ্শনিক, তেওঁ যিখন কিতাপ বেদৰ ওপৰত দৰ্শনৰ ওপৰত লিখিছিলে, মই অৱশ্যে নামটো পাহৰি ল'লোঁ, খেলি মেলি লাগি আছে। সেইখনৰ ওপৰতেই তেওঁ ডক্টৰেট উপাধি পাইছিলে। তেওঁ অকল ভাৰতৰে নহয়, কিন্তু বিশ্বৰ যিখন শ্ৰেষ্ঠ বিশ্ববিদ্যালয় অক্সফৰ্ডতো তেওঁ শিক্ষকতা কৰিছিলে। তেওঁৰ শিক্ষকেই আছিলে জীৱনৰ পণ। যদিও তেওঁ ৰাজনীতিৰ লগত জড়িত, তথাপিতো কিন্তু তেওঁ শিক্ষকতাটোৱে তেওঁ মূল বিষয় আছিলে। ইয়াৰ বাবে আন্তৰিক শুভেচ্ছা তথা ধন্যবাদ জ্ঞাপন কৰিলোঁ। আমি জানো যে ভাৰতৰ ৰাজনীতিবিদ তথা শিক্ষাবিদ দুবাৰকৈ উপৰাষ্ট্ৰপতি পদত জয় হোৱা আৰু আমাৰ সকলোৱে শ্ৰদ্ধা, সকলোৱে ভক্তি কৰা পণ্ডিত সৰ্বপল্লী ৰাধাকৃষ্ণৰ জন্মদিন। আৰু এই পবিত্ৰ দিনটোৱে তেখেতে ভাৰতৰ শিক্ষকসকলক নিজৰ জন্মদিনটো শিক্ষক দিৱস হিচাপে পালন কৰিবলৈ উৎসৰ্গা কৰে। আৰু সেয়েহে আমিও তেখেতৰ জন্মদিনটো শিক্ষক দিৱস হিচাপে পালন কৰিবলৈ চেষ্টা কৰিছোঁ। কিমানখিনি পাৰোঁ আমি নাজানো, আৰু ইয়াতে আমি হয়তো বিভিন্ন ভুল তথা আমাৰ ক'ৰবাত কিবা ত্ৰুটি থাকি যাব পাৰে। সেয়েহে আমি সকলো ছাৰ বাইদেউ তথা আমাৰ গুৰুসকলক আমি ক্ষমা প্ৰাৰ্থনা। আৰু লগতে আমি যোৱাটো বছৰৰ পৰা শিক্ষক দিৱসৰ পৰা আজিৰ দিনটোলৈকে আমি বিভিন্ন ভুল কৰিছোঁ ছাৰ বাইদেউসকলৰ ওচৰত। সেই সকলো ভুল আমাক যেন নিজৰ সন্তান, নিজৰ পুত্ৰ হিচাপে আমাক মাফ কৰি দিয়ে।
আৰু আমিও কথা দিছোঁ যিমান পাৰোঁ ভুল নকৰাকৈ চলিবলৈ চেষ্টা কৰিম আৰু লগতে রাজদীপ বৰঠাকুৰ শিক্ষক আমাৰ মহান গুৰু ইয়াৰ জুতিলে আমি তৰাবোৰ জিলিকিব ধৰোঁ অ আ এ বি চি ডি শিকাৰে পৰা নানা ৰঙৰ ছবিবোৰ জিয়ন্তি চৰা কত যে কিমান আহিল কত যে কিমান গ'ল জ্ঞানৰ সম্ভাৰেৰে পূৰত হ'ল তোমালোকৰ বাবেই আমি শ্ৰেষ্ঠ মানৱ সযতনে চিৰকাল ৰাখিম প্ৰাণত যিদিনা জিনিম আমি সমগ্ৰ বিশ্ব সকলোৰ বাবে কমহি আছিলোঁ যে আমি তোমাৰেই শিষ্য আনন্দৰ চকুৰ দুহাতেৰে মুচি লৈ যেন কোনাতেই জিৰাম অতীত স্মৰণ শিক্ষাগুৰু তোমালোক মহান নমস্কাৰ গ্ৰহণ কৰাৰ বাবে আমি ধন্যবাদ জনালোঁ। হ'ল আমি এতিয়া ৰুমলৈ গৈ আছোঁ দেৱজিৎ তুমি চৌহানলৈ যোৱা হোষ্টেললৈ। আমি আজি 5 ছেপ্টেম্বৰ হা শিক্ষক দিৱসৰ ওপৰত কি কি শিকিছা অকণমান দৰ্শকসকলক কৈ দিয়া গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা আমাৰ আৰু সকলোৱে উপভোগ কৰিছোঁ আৰু খুব ভাল লাগিছে আজি এনেকুৱা এটা মানুহৰ মাজত বিভিন্ন মানুহ আৰু এটা কথা আমাক যে কিবা কিবি দিছে আজি আমি চব উপহাৰ পাইছোঁ আমি গুৱাহাটী বিশ্ববিদ্যালয়ৰ ফালৰ পৰা গাইজ আমাক গুৱাহাটী বিশ্ববিদ্যালয় কলেজৰ পৰা আমাক এখনি বেড কভাৰ আৰু এখনি গাৰু কভাৰ দি আমাক উপহাৰ হিচাপে দিছে থেংক ইউ ভাল লাগিছে আপোনালোকে চেনেলটো পাৰিলে শ্বেয়াৰ লাইক আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু ইয়াতে কৈ আমি আপোনালোকক আপলোড কৰিম আপোনালোকে চাই থাকিব বাই 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 বাই